अपन की एंट्री में लफड़े बड़े देखे दुनिया खड़े खड़े अपन की एंट्री में लफड़े बड़े देखे दुनिया खड़े खड़े अपन के स्टाइल आया रे आया हीरो आया रा 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 কি হল দিনৰ দিনটো ৰাতিটো মোবাইলত এই কৰি থাকবি মোবাইলত হেৰি চাই থাকবি আৰু ৰাতি পঢ়া শুনাটো নাই তোৰ না এতিয়া আৰু দিনত কি কৰিবি ইউটিউবৰে ভিডিঅ' কৰি থাকবি বনাম কি হল পঢ়া শুনা নাই যা বজাৰত যা এইটা মোর এগুলা কাম হই গেল বাজারত যাব লাগবে মই যা বজাৰ কৰিলে আরে মই হিরো হয় বাজারত যাম মই হিরো হই গেল পঢ়া শুনা নাই কাম ধান্দা নাই এই বাজারত মই যাব লাগবে কি আনবা ভিডিঅ' কৰি থাকিব যা বাদ দিগলা কি আনবা লাগে পয়সা দি পয়সা অলপ মাছৰ বজাৰ কৰিলে পয়সা দি পইচা যোৱা কালি দিয়া আছে এই পয়সা হিসাব রাখি আছে এতিয়া এটা কাম কর নাই দে সালা কিবা এটা ওলে সালা কি পালাত তেলে দিলা রে সালা এটা বাজার করবা যাব লাগা হল না মানে আপনি সবই সাবা যাম বলি ভাবছিল এ মাইডেল মানে একটু কামর মানুষ নয় একেবারে বাজার সজার দেখ সালা গতা দিনটো আজ সব বেয়া যাব দেখ সালা এটা বাজার করবা লাগা হল गोलमाल है भाई सब गोलमाल है गोलमाल है भाई सब गोलमाल है अरे गोलमाल है भाई सब गोलमाल है हर सीधे रास्ते की एक टेढ़ी चाल है सीधे रास्ते की एक टेढ़ी चाल है गोलमाल है भाई सब गोलमाल है गोलमाल आलोक निरंजन बम बम भोले बम बम भोले आलोक निरंजन माय बम बम भोले বাবা মই মায়াঙৰ পৰা আহিছিলো বহিব পাৰিম নে অলপ আলোক নিৰঞ্জন আলোক নিৰঞ্জন ভালে হ'ল ঘৰখনত বহুত অশান্তি হৈ আছে অলপ চাই দিয়কচোন বাবা মই জানো আহিছো পানী এক বটল লৈ আহকচোন মোৰ এই সৰু ল'ৰাটো কথা নুশুনে আৰু মানে ডাঙৰটো আজি ইমান বছৰ হ'ল বহুত ইণ্টাৰভিউ দিলে চাকৰিও হোৱা নাই চাকৰি হ'ব বুলি কৈ পইচা পাতিও দিলোঁ আজিলৈকে চাকৰি হোৱা নাই ঘৰখনতো পাপাকৰ অসুখ মানে অশান্তি গম পাইছোঁ ঘৰত বহুত অশান্তি চলি আছে আৰু এই সৰু ল'ৰাটোৱে মানে এইবিলাক এতিয়া ৰাতি মোবাইল টিপি আৰু দিনত এইবিলাক কিবা ভিডিঅ' ইউটিউব কৰে এইবিলাক কৰি ফুৰিছে পঢ়াত মনোযোগ নাই নামে সলাই লৈছে তাৰ নাম প্ৰাঞ্জল এতিয়া হিৰ' হৈ নাম সলাই লৈ পেলাই এইবিলাক মানে মোবাইলত চব ঠিক হৈ যাব বম বম ভোলে আমাৰ লগত আছে চব ঠিক হৈ যাব মই পানীখিনি দিছোঁ মই পানীখিনি জাৰি দিছোঁ আপুনি ঘৰৰ চাৰিওফালে ছটিয়াই দিব মই হাতখন চাই দিছোঁ ৰ'ব হাতখন চাওঁ গম পাইছোঁ আপোনাৰ বেমাৰ আজাৰ হৈ থাকে ন ঘৰৰ অশান্তিবোৰ হৈ থাকে ৰ'ব মই আপুনি এটা বছৰ বেমাৰ আজাৰ নহ'ব আপোনাৰ সেই সৰু ল'ৰাটো নাই নেকি হিৰ' বুলি কোৱাটো বজাৰত গৈছে বজাৰত পঠাইছিলোঁ
সমস্যাবোৰ সমাধান কৰিব লাগিব। তাৰ কাৰণে আপুনি সোণৰ বস্তু এটা দান কৰিব লাগিব। পাৰিবনে আপুনি? হ'ব হ'ব, সেইডালে হ'ব। এইডাল দিলে ভাল হ'বনে? হৈ যাব হৈ যাব। আৰু দান কৰিলে সোণক দান কৰিলে পাই যাব। এইডালে মোৰ সম্পত্তি। ল'ৰাটোৰ চাকৰি হ'লে আৰু সৰুটো ল'ৰা ভাল পথত আহিলে আৰু মোৰ শান্তি। বম বম ভলে। সৰু ল'ৰাজন আহিলে চাই দিব পাৰিলো হাতখন। অঁ, বজাৰত পঠাইছিলোঁ, আহি পোৱা নাই। দেৰি হ'ব চাগে। বাবু এইফালে আহা, এইফালে আহা। বাবু এইফালে। কি হ'ল এজনেই সৰু ল'ৰা নেকি? হয় বাবা, এইফালে। চাওঁ তোমাৰ হাতখন চাওঁ। ক'তখন? তোমাৰ কিন্তু বেয়া চলি আছে দেই এইকেইদিন। তুমি গাড়ী মটৰ চলাবা দেই। আৰু আৰু ৰাস্তা চলাওঁতে ভালকৈ যাবা। তোমাৰ এক্সিডেণ্টৰ সম্ভাৱনা আছে। তুমি পাথৰ এটা পিন্ধিব লাগিব। এইটো প্ৰতিৰোধ কৰিব লাগিব। আপুনি ক'ৰ পৰা আহিছে বাবা? মই মায়েঙৰ পৰা আহিছোঁ। কিমান দেৰি হ'ল? হ'ল আধা ঘণ্টামান হ'ল। পাথৰ মানে কেনেকুৱা পাথৰ বাবা? পাথৰ মই এটা পাথৰ দিম। পাথৰ তুমি পিন্ধিব লাগিব, আঙুঠিত পিন্ধিব লাগিব। তাৰ কাৰণে তুমি মোক 5,000মান দিলেই হ'ব। 5,000মান দিলেই হ'ব। 5,000 টকা আপোনাক দিব লাগিব। আপুনি পাথৰটো মোক দিব। পাথৰ আৰু আঙুঠিটো আপোনাক বনাই দিম। সেইটো পিন্ধিলে মানে মই গাড়ী চাড়ী চলাব পাৰিম, এক্সিডেণ্ট নহয় আৰু মোৰ। নাই নাই, সেই একদমেই নহয়। মই চেন এডাল দিলেই নহয় ল'ৰাটোক। চেনটো দিছে। চেন দিছা নেকি? অঁ, সোণাৰ চেণ্ডেল দিছা? নাই নাই, সেইটোতো হ'ব, সেইটো ভালকৈ নাই। কিন্তু এইটো তোমাৰ হেৰি হ'ব, আপোনাক এক্সিডেণ্ট নহ'ব। 5,000 টকা হ'ব কথা নাই। কিবা খাইছেনে নাই? দিছা নে নাই? একো দিয়া নাই। ৰ'ব মই আনি আছোঁ, ৰ'বা একো চাব লাগিব, মই দিওঁ। বেটা চালা সোণৰ চেন উঠিছা ক'ৰ বাগান নাথায় মতে আহি বাবাজী তখন শিক্ষা দিব বেটা। এই সিদিনাই আনি থোৱা আছিল ৰ এনেকৈ মৰা বেগুজ কৰি তই আজি ভাল শিক্ষা দিব। চালা হিৰৰ লগত পাংগা, হিৰ 5,000 টকা এক্সিডেণ্ট হয় মোৰ হা বেটা। তোক আজি ৰ শিক্ষা দি আছোঁ ৰ। চালা এই পানী খাই তই বেগুজ কৰি ভাল পিটান দিব, বগৰী পিটান দিব শিক্ষা দি আছোঁ। হিৰো হা চালা মোৰ ঘৰ লাইন নথে কৰিব হা গম পাবি বেটা শিক্ষা। পানী খাই পাবা নাই পানী খাই তুমি একো চিন্তা কৰিব নালাগে। হ'ব বাৰু মই চব ঠিক কৰি দিছোঁ। পানী খা গৰম পৰিছে ন? পানী চাহ খাব দিয়ক, চাহ দিম। নাখাকে পানী গিলাচ খা, গোটেই খা। খা মই চাহ আনি আছোঁ বাবা, একো নাই চাহ দি আছোঁ ৰ'বা। পানী দিছা এতিয়া হা? চালা হিৰক লুটি পাইছা 5,000 টকা খন আছে ৰ লগৰ চলিক মাতি এতিয়া তহঁতক শিক্ষা দি আছোঁ কেনেকুৱা পিটন দিম এতিয়া গম পাবি তই ৰ বাবা আজি তই শিক্ষা দি আছোঁ ৰ চালা আমাৰ ঘৰত উঠিবা হিৰৰ ঘৰত উঠিবা হা লগৰ চলিক ফোন মাৰিব ৰ এটা কথা লগৰকেইটাক ফোন মাৰিলেতো ইহঁতে কাম টাকা বুলি হ'ব ইহঁতক অলপ আইডিয়াত মাতিব লাগিব ঢিলা যাব লাগিব ৰ কি কওঁ দীপকে ফোন মাৰোঁ ৰ
হেল্ল' অদীপ অঁ অ' ক'ত আছা কামত আছোঁ ৰ মই কামত অঁ ঐ এটা খানা পাতিছিলোঁ কি খানা এই তোৰ হাঁহ এটা মাৰিছিলোঁ আজি ৰাতিপুৱাই বনাই চনাই ৰেডি অলপ সেও আনিছিলোঁ খা যদি আন হ'লে তই হয়। কামত আছো তুমি নালগে দে নহ'লে না কি এই নাই যাই আছোঁ তই টেনশ্যন ল'ব নালাগে মই যাই আছোঁ কামটো শেষ কৰিয়ে যাই আছোঁ মই আহিবি অ। বেটা তাতে এতিয়া আহা এইবিলাক কাম থকা বুলি ক'লেতো নাহিলে হয় কাম থকা হা বেটা দে জলদি অঁ দে মই যাই আছোঁ দে ঐ ক'ত আছা ততে আহিছা দে বহ আহ খানা ক'ত খাবি ৰ হাঁহ খাবি ৰ এটা বেলেগ ঘটনা আছে কি হৈছে? বেটা তহঁতক এনেকৈ মাতিটো নাহা জানো মই ইয়াৰ কাৰণে মোৰো সেই জানাই মই মাথাটো বিষয়ে জানাই তাৰ কাৰণে মাতিছোঁ ৰ এই বাবা বুজিছে না এই এটা বাবা আহিছিল আহোঁতে এই কিবা কণা চনা এনেকৈ সেই কৰিছিল বুজিছে না মানুহ বিচাৰিব কাৰণে আৰু কাষতে জানিছে তাৰপিছত ক'ত বিচাৰি ক'ত বাবাটো কৈ বাবাহঁতক মই কৈ থৈছোঁ ৰ এতিয়া এই অলপ সেই ঔষধ দি কিনে কৈ থৈ দিছোঁ আছে ৰ এতিয়া মাকো আহি কৰি থৈ দিছোঁ আমাৰ মাকো জানাই এইগিলা বাবা চাবা কিবা কিবি হে কি যে বিশ্বাস কৰে এইগিলা ৰ মই থৈ দিছোঁ ৰহি বুজিছে না এতিয়া তাক বান্ধি কেনে তাক নীতি মিঠে বুজি পাইছা আমি হা বল বুজি পাইছা এতিয়া এই এইটোৱে বাবা নীতি বা বুজিছে না এতিয়া এই টোপনি দেখিছ না লালকা দি গ'ল মানে এন্দুৰ মাৰা ঔষধ দিছিলোঁ হয় তই পানী বটলটো লৈছোঁ যা পানী মাৰা মাছ থাকবা দি মায়ে উঠিলে আৰু যত বতৰ আগত বুজিছে না এই বনাই খেয়াল মই বিগাড়ি দিব কাম নাই ই শুই দিছি কাম ৰ উঠা হা ইয়াৰ ভংগী ইয়াৰ বাহিৰত আনিয়া ৰছে বাবাগিরি করবাই হ্যাঁ বাবাগিরি করবাই হ্যাঁ বাবাগিরি করবাই হ্যাঁ সালা হিরো কুতি পাইছা মনা সোনা কি বা উজনে হিরা র এগুলা কি টেপ লই হা টেপ লই হা মারে মার মোবাইল হ্যাঁ কি কোয়া ওই আর মোবাইল এগুলা মোবাইল ওই আর কি আছে এখানে কোনো ইকো স্পোর্ট গাড়ি ওই ওই কোন 12 লাখ টাকা গাড়ি চালিয়ে করবে কোন গাড়ি রাখছ লিমা ভাই কোন গাড়ি রাখছ কোন গাড়ি রাখছ সালা তো আজ এটা ঠিক করে দিয়েছিল আর কি আছে তো কথা কি আছে আর কি এটা কি মারব মুশকিল এইটা লই ওই ঘর চিন নাপালি তই হিরোর তাতে লুট পাইছা কাম নাই মাৰা কিবা আছে নেকি হিরোই বেলেগৰ তাতে লুটি হেৰি মজা কৰে কৰি আছে, আৰু তই বাবা, ইয়াতে বহুত চাব লাগে। ওই হ্যাঁ সালা গোটা এরিয়াতে মই বুরবক বানা হ্যাঁ হিরো আৰু আর সি হিরোর ঘরে এই। এসে মানুষ বিচারি পানা হ্যাঁ মানুষ বিচারি পানা হ্যাঁ শুন সালা এইগিলা খলকাই মাৰে এই কেউ কিতাব রে কইছে হিৰক কি হৈছে অ হ্যাঁ ইমান চিঞৰ বাখৰ শুনি আছো কি হৈছে কি কবা হে ই আমার ঘর শুনিয়া হ্যাঁ ই আমার ঘর বাবা লুটি পাইছে না পাইছি। বাবা ঢংগী আরে তো হিরো এইটোৱে ৰে চবে জানে হা তো বেলেগ ঘৰ মানে নাপালে আৰু বিচাৰি তাকে কইছে মোক আর জানে মানে ঐ ইয়াক কেইটামান দিছ নে নাই দিছি আরে পুরো দিছি আৰু এবাৰ চাচোন আৰু দি এই পুলিশ কোন না সালা ই সালা বা বেলেগৰ লুটি একদম মটা পাতা হৈ গৈছে হেল্ল' পেট চাচোন তার পেট চাপ লাগছে, পেট তুলে গেছিল ওলি গেছি চৰ্বিৰ দৰে হ্যালো বা হয় গড়চুক পুলিশ স্টেশন হয় মই বৰাগাঁৱৰ পৰা ক'লোঁ হয় এই আমাৰ ঘৰত মানে বাবা এজন ওলাইছে হয় ভাণ্ডাৰী বাবা ঢংগী বাবা হয় লৈ আহক আপোনালোকে আহকচোন সোনকালে আহক আমি মাৰধৰ ইমান কৰা নাই অলপ চলপ কৰিছোঁ বস্তু বাহিনী আমি ৰাখি লৈছোঁ বান্ধাই আছে হয় নেকি দিয়ক ঠিক আছে দিয়ক আহক সোনকালে আহক বুজিছ না বাবা ৰাস্তালৈকে লৈ যায় চেণ্ডেল টেণ্ডেল চৰাওক বাবা বুজিছ না মানুহে গম পাওক এইগিলা বাবা হা কোন
ৰচিকন কোন ৰচিকন বল দে বল বল এটা সি তোক লুট পাইছিল কিন্তু পলাল না ধৰবা নলু দেখা নাই ফেল জালিয়া তাতো গন্ডাৰ সালা মোক লুট পাইছে না এটা কাম কৰ এৰক লুট পাই হা সালা গধূলি হৈ যাক পাৰ্টিটো তুমি এই পইচাৰে বাদ দিম কোন আছিল মই হা মাৰিম বুলি কোৱা নাই ৰাখছে তো হা গতাই মোবাইল চুবাইল গতাই ৰাখি দিছিল দেখা না দে দে নহ'লে এটা মতাৰি মাল কুচিয়ে কেনে দিছো হা কথাতে মানে কি কথা কবা আছিল সব কিছু বেছি বেছি এটা মোবাইল ৰাখি হা পাৰ্টিটো ৰাখি কৰবা লাগিব বুজি পাইছা শিক্ষা সারা মার মার করছো বুঝছ না বুজি পাইছা আপোনালোকে কি চাই আছে ইফালে আহক চাওক এই বাবা এইবিলাক বাবা ফ্ৰড বাবা এইবিলাকৰ ওচৰত আপোনালোকে কেতিয়া নাযাব বাবা যদি ভাল হয় ঠংগী মন্দিৰত পূজা কৰক কিন্তু এইবিলাকক নামানিব কেতিয়াও যদি ভাল হয় ঘৰে ঘৰে আহিব নালাগে বাবাই আমি যাম নিজে আমি মন্দিৰত পূজা কৰোঁ মন্দিৰলৈ যাই পূজা কৰোঁ ভগৱানে আমাৰ ওচৰত নকয় যে আমি পূজা কৰিব যাব লাগিব বি পজিটিভ বুজি পাইছা কথাবিলাক বাছ এইটোৱে কথা আৰু এটা কথা কওঁ আজি আমাৰ ভিডিঅ'ৰ নতুন মেম্বাৰ মোহন আৰু আমাৰ বাবা এই আমাৰ বাবা আজি নতুন মোৰ ভিডিঅ'ত জইন খাইছে অক্ষয় আৰু আপোনালোকে শুনক আমি ভিডিঅ'বোৰ বহুত কষ্ট কৰি বনাওঁ প্লিজ আপোনালোকে লাইক কৰিব চাওক বি পজিটিভ ভিডিঅ'টো আমি বনাওঁ আপোনালোকৰ কাৰণে এই গৰমত ঘামি জামি গৈছোঁ ভিডিঅ' বনাইছোঁ জাষ্ট লাইক এটা দিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে পায় বেল আইকনটো দবাই দিব আমাৰ ভিডিঅ' নতুন ভিডিঅ' বনালে আপোনালোকৰ প্ৰথমলৈ যাব বেছি একো নাই লাইকটো যিহেতু ফ্ৰী হয় লাইকটো দিব প্লিজ প্লিজ লাইকটো দিব বেছি একো কথা নকওঁ ধন্যবাদ আজিলৈ সমাপ্ত গুড বাই গুড ডে ছানডে হেপী ছানডে